হেল্ল' নমস্কাৰ মোৰ মৰমৰ বন্ধু আৰু বান্ধৱীসকল সকলোকে স্বাগতম জনালোঁ MK টিভিলৈ। কেনে আছে বাৰু, ভালে আছেনে? আশা কৰিছোঁ ভালেই আছে। বহুত দিনৰ বিৰতিৰ পিছত মই আজি এনেকৈ ভিডিঅ' বনাইছোঁ। অকণমান কিছুমান প্ৰব্লেম অসুবিধাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। আজি আহিছোঁ বহুত দিনৰ পিছত। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই খুব ভাল পাব, খুব বেছি এণ্টাৰটেইনমেণ্ট হ'ব। তো আজি বেলেগ ভিডিঅ' নহয়, আপোনালোকে লৈ থাকিম বুলি ভবা কাপোৰৰ ওপৰত ভিডিঅ'। আৰু মোৰ দোকানখনৰ কিছুমান কাপোৰ মই দেখাইছোঁ, তাতে খুব কম ৰেটত মই দিছোঁ। গোটেই ভিডিঅ'টো চালে গম পাই যাব, থাম্বনেইলটো চাইটো গম পাইছেই। তেতিয়াহ'লে চাব ভিডিঅ'টো, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ চেনেলটো একদম নাপাহৰিব। যদিহে ফেচবুক পেজত চাই আছে তেতিয়া পেজটো ফ'ল' কৰি ৰাখিব, যাতে বেলেগতকৈ আগত আপুনি মোৰ ভিডিঅ'টো চাবলৈ পায়। মনত ৰাখিব। তো বৰ বিশেষ বেছি বেলেগ কথা নাপাতো, আজি ভিডিঅ'টো এনেকৈ কৰি যেনেকৈ তেনেকৈ আৰম্ভ কৰি দিওঁ, নহয় জানো? চ' লেটছ গ', ডাইৰেক্টকৈ গৈ পেৰেককৈ ঘূৰি আহোঁ ব'লক। মাত্ৰ 10 আৰু 15 মিনিট। এইটো চাই লওক, এইটো হ'ব ব্লাউজৰ পিচটো। এইটো ব্লাউজৰ পিচটো, ইয়াত পটি লগোৱা নাই, ইয়াক চিলোৱা হোৱা নাই। এই কামটো আপোনালোকে কৰিলে মাত্ৰ 779 টকাত এযোৰ ধুনীয়া কাপোৰ পাব, খুব বেছি ধুনীয়া লাগিব। চ' যদি ইচ্ছা আছে তেতিয়াহ'লে অৰ্ডাৰটো কৰি দিব। স্ক্ৰীনশ্বটটো লৈ মোৰ দোকানত আহিবলৈ আহি যাব, মই এড্ৰেছটো দি দিম, মোৰ দোকান ক'ত আছিলে আহি যাব। আৰু এখন চাদৰখন চাই লওক, খুব বেছি ধুনীয়া চাদৰখন চাওক, এইখনে বেছি ভাল লাগে। তো এইখন চাওক, মোৰ ভাল লগা এটা যোৰা প্ৰথমতেই মই দেখাইছোঁ। চাদৰখনো খুব বেছি মজা লাগিব, একবাৰ পিন্ধিলে নেক্সট বাৰ খুলিবলৈ মন নাযাব। তাৰপিছত ডাই তো ভাল লাগিব, ট্ৰাই কৰি চাব এবাৰ, ভাল লাগিব। তো আৰু আছে, আৰু আনো ৰ'ব। মেখেলাখনো এবাৰ দেখুৱাই লওঁ নেকি ন? এইখন হৈ গ'ল মেখেলা, এইখনো খুব ধুনীয়া লাগিব আপোনালোকক, মানে ভাল লাগিব। ডিজাইনটো বৰ বেছি ইউনিক হয়। তো ৰ'ব আৰু এযোৰ আনো, চাই লওক। তেনেকুৱা বহুত যোৰা আছে, যিবোৰ যোৰাই আপোনাক জিলিকাই ৰাখিব চবতে। তেতিয়াহ'লে ৰ'ব বেলেগ এযোৰ আনো, সেইযোৰ চাই লওক, তাৰপিছত কথা পাতিম। আৰু এটা কথা মই কৈ যাওঁ, ঠাণ্ডা বস্তুখিনিৰ বিষয়ে মই আজি নেদেখাওঁ, ইয়াৰ নেক্সট ভিডিঅ'টোত মই ঠাণ্ডা বস্তুখিনি দেখুৱাম। এইযোৰ দামটো মনত ৰাখিব, 779 টকা, 779 মাত্ৰ। আৰু বেলেগ এযোৰো মই দেখাম, বেলেগো যোৰা দেখাম। আৰু এটা কথা মই কৈ থওঁ, ঠাণ্ডা বস্তুখিনি আজি মই নেদেখাওঁ। জেকেট চুৱেটাৰ বৰ ধুনীয়া ধুনীয়া নতুন ডিজাইনৰ আহিছে, আজি মাত্ৰ মই যোৰা দেখুৱাম। চ' চাই লওক। যদি আকৌ কৈ থৈছোঁ বহুজন আছে, তেতিয়াহ'লে এতিয়াই স্ক্ৰীনশ্বট এটা লওক আৰু দোকানলৈ আহক। এড্ৰেছটো মই তলত ডিছক্ৰিপশ্যনত দি ৰাখিম, নাইবা মোৰ হোৱাটছআপ নম্বৰত আপুনি যোগাযোগ কৰক। চ' ৰ'ব, মই আৰু বেলেগ এযোৰ। আৰু এই যোৰাটো হৈ গ'ল খিচা পাত বুলি কয়। এইটো এটা আমাৰ অফাৰ আছিলে পূজাত আছিলে, অফাৰটো শেষ হৈছে। তথাপিও এতিয়া আমাৰ অফাৰটো আমি ৰাখিছোঁ, ভাল ৰাখিছোঁ। এই যোৰাটো মাত্ৰ, যদি আপুনি এযোৰ লয়, মানে এযোৰৰ মূল্য হ'ব আপোনাৰ মাত্ৰ 229 টকা। মাত্ৰ এযোৰৰ দাম 229 টকা। যদি আপুনি ভিডিঅ'ৰ জৰিয়তে আহে, তেতিয়াহে আপুনি স্ক্ৰীনশ্বট আপোনাৰ লগত থাকিব লাগিব, তেতিয়াহে আমি গম পাম যে আপুনি আমাৰ ভিডিঅ' চাই পেলাই আহিছে। তেতিয়া আমি এই যোৰাটো মাত্ৰ আপোনাক দিম। ব্লাউজৰ পিচ আৰু মেখেলা দুটা আছে, খালী ফুল নাই, চিম্পুল হয়। প্ৰেজেণ্ট কৰিবলৈ বা ৰাফ ইউজ কৰিবলৈ খুব বেছি ভাল হয়। এই যোৰাটো আমি তেতিয়া আপোনালোকক দিম মাত্ৰ 229 টকা। প্ৰয়োজন আছে যদি লৈ লওক। আৰু কিছুমানেতো 4-5 যোৰ লৈ লয় এই বস্তুটো। তো ইয়াৰ চাদৰো আছে, কেঁচা পাটৰো চাদৰ আছে। মই আৰু কেইটামান যোৰা আছে, সেইকেইটাও দেখাম, চাই লওকচোন। পচন্দ হৈছে যদি স্ক্ৰীনশ্বটটো ৰাখিব, খালি একদম নাপাহৰিব। তো ৰ'ব। আৰু এইযোৰ চাওক, এইযোৰ AC কটন বুলি কয়। ইয়াৰে কোৱালিটি কেইবাটাও আছে, তাতকৈ বেছি হাই ফাইও আছে, তাতকৈ কমৰ আছে। এইটো মাত্ৰ 499, মাত্ৰ 499 যদি লয়। ইয়াৰ চাদৰ, মেখেলা, ব্লাউজ, পটি চব সকলোবোৰ আছে। পাতলা হ'ব, কাপোৰযোৰ পিন্ধিবলৈ খুব বেছি ভাল হ'ব। কম দামত বেছি মজা ল'ব পাৰিব। যদি ভাল লাগিছে তেতিয়াহ'লে চাওক, এই কালাৰ বেলেগ আছে, ডিজাইন বেলেগ আছে। খালী মই মাত্ৰ এটা আপোনালোকক দেখুৱাইছোঁ। আপুনি যেনেকুৱা ডিজাইন পচন্দ কৰে, এইটো আনকমন কালাৰ হয়, মই তাকে লৈ আহিছোঁ। কমন কালাৰবিলাক চবেই জানে, আনকমন লৈ আহিছোঁ। আৰু যদি আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনশ্বট এটা ৰাখক, আৰু এইটো লৈ পেলাই আমাৰ দোকানলৈ আহিব। এড্ৰেছটো মই ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ, আহি যাব, বিন্দাছকৈ ল'ব পাৰিব। মাত্ৰ 499, মনত ৰাখিব, 499, 499 টকা মাত্ৰ। ইমান কমত, আৰু এইটো অফাৰৰ কাৰণে দি আছোঁ। আৰু আছে ৰ'ব, দেখাই আছোঁ। মই যেতিয়া কথা পাতিছোঁ, আপোনাক কাপোৰ এযোৰ পিন্ধাইহে এৰিম। তো আপুনি পিন্ধিবই লাগিব, আপোনাৰ ভাল লগা কাপোৰ এযোৰ আপোনাক মই পিন্ধাইহে এৰিম। যোনগৰাকী মাইকী মানুহে মানে মোৰ ভিডিঅ'টো চাই আছে, তো ব'লক। আৰু বেছি নাই, আৰু দুটা তিনিটা মডেল আছে, আৰু বেলেগ বেলেগ ষ্টাইলো আছে। সকলোবোৰ দেখুৱাটো সম্ভৱ নহয়, ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। খালী কাপোৰবিলাক ৰেডিমেড হয়, ব্ৰেণ্ডেড নহয়, মনত ৰাখিব, ৰেডিমেড হয়। তো আৰু কেইযোৰমান আছে, আপোনালোকক মই দেখুৱাই লওঁ। AC কটন হয়,
মানুহে কেতিয়াবা ক'ব পাৰে যে এইযোৰ কাপোৰ মই আমুকত লৈছোঁ ইমান কমত পাইছোঁ, এইযোৰ কেলৈ দাম বেছি? ইয়াৰ কোৱালিটিটো ভাল। এই কাপোৰযোৰ এচি কটনেই হয়, খালি ইয়াৰ কোৱালিটিটো ভাল। সেইটো কাৰণে এই কাপোৰযোৰ মাত্ৰ 699 আচ্ছা 599 টকা, 699 টকা নহয়, মাত্ৰ 599 টকা এই কাপোৰযোৰ। ইয়াত চাদৰ মেখেলা ব্লাউজ প্ৰতি সকলোবোৰ ফেচিলিটি আছে। তাৰপিছতে এইখন চাদৰ, এখন মেখেলা, খুব বেছি ধুনীয়া লাগিব। এইটো এটা কালাৰ, ভাল লগা কালাৰ, ল' গ্ৰীণ হয়, অলপ ল' হয়, কালাৰটো ইমান কাৰা নহয়, ইমান তেজাল কালাৰ নহয়, তেতিয়াহ'লে আপুনি পিন্ধিব পাৰে, খুব বেছি ধুনীয়া লাগিব। তো যদি পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনশ্বট এটা ৰাখক আৰু মোলৈ হোৱাটছএপত বা আমাৰ দোকানলৈ আহক, এড্ৰেছটো দিমেই। মনত ৰাখিব মাত্ৰ 599 টকা, খালি সেই ৰেটটোৰ পৰা কেতিয়াও কমোৱা বা বঢ়োৱা নহয়, মনত ৰাখিব। সেইটো ফাইনেল ৰেট হয়। আমাৰ এটা অফাৰ আছিলে, সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। যোৰা কাপোৰৰ অফাৰ এটা চলি আছিলে, তো সেইটো কাৰণে যাতে পিছত বেছিকৈ ল'লে বা কমকৈ ল'লে সেই কথাটো মনত নক'ব, সেই কথাটো মনত ৰাখিব। 599, 599 টকা মাত্ৰ। এতিয়া মই দেখোঁ আপোনালোকক কেঁচা পাতৰ এখনমান চাদৰ, কেঁচা পাত, নুনি আৰু কেঁচা পাত মিক্স আছে, সেইকাৰণে এইটো কেঁচা পাত বুলি কয়। এই চাদৰটো চাওক, খুব বেছি ধুনীয়া হয়, দামো বৰ বেছি নহয়, 299 টকা, মাত্ৰ 299 টকা। এখন চাদৰ হয়। ইয়াৰ কালাৰ ডিজাইন বঢ়িয়া আছে, এইবিলাক কালাৰ আছে, ডিজাইনো পাই যাব বঢ়িয়া। তো টেনশ্যন ল'ব নালাগে, বিন্দাছকৈ মাত্ৰ স্ক্ৰীনশ্বট এটা লওক আৰু খবৰ কৰক। স্ক্ৰীনশ্বটটো লৈ খবৰ কৰিব, আপুনি নিশ্চয় আপোনাৰ ভাল লগা কালাৰটো আৰু ভাল লগা চাদৰখন আপুনি পাই যাব, আপোনাৰ হাততো পাব। আৰু আমাৰ এইটো প্ৰচেষ্টা আছে, আপুনি আমাৰ এড্ৰেছটো ৰাখিব ভালকৈ। আপোনাৰ যদি আপুনি পে' কৰে তেতিয়াহ'লে আপোনাক হোম ডেলিভাৰীও দিয়াৰ ছিষ্টেম আমাৰ ইয়াত আছে। অসমৰ যিকোনো জেগালৈ আমি ডেলিভাৰী দিব পাৰিম। আপোনাৰ এড্ৰেছৰ সৈতেও আপুনি এড্ৰেছ দি হোৱাটছএপত দিব লাগিব, খালি পে'টো আপুনি আগতীয়াকৈ কৰিব লাগিব। কিয়নো পে' নোপোৱাকৈ আমি আগতেও আগতে আমি কৰিছিলোঁ, কিন্তু অকণমান খেলি মেলি হৈছিলে কাৰণে আজিকালি পইচা নোলোৱাকৈ মানে কেছ অন ডেলিভাৰী নকৰোঁ, আমি অনলাইন পে' ফাৰ্ষ্ট কৰি লওঁ, তাৰপিছতহে আমি ডেলিভাৰী কৰোঁ। ডেলিভাৰী আপুনি পাবই চিয়'ৰ, সেইটো আমাৰ ফালৰ পৰা আপোনালৈ মানে আমাৰ আপোনাক বিশ্বাস দিবৰ কাৰণে মই এইটো কথা কৈছোঁ। আমাৰ ভিডিঅ' আছে, আমাৰ ডিটেইলছ পাব আপুনি, ন' প্ৰব্লেম, বিন্দাছকৈ। অসমৰ যিকোনো প্ৰান্তৰ পৰা আপুনি যিকোনো বস্তু এটা অৰ্ডাৰ কৰিব পাৰে। যদি অসমৰ বেলেগৰ পৰা মানুহে চাই আছে তেতিয়াহ'লে মই এই কথাটো জনাই ৰাখিব। তো চাদৰখন সামৰি দিলোঁ, ৰ'ব এতিয়া দেখাওঁ হাতে বোৱা কিছুমান কাপোৰ। এইটো আমাৰ অসমৰ লোকেল প্ৰডাকশ্যন, মাত্ৰ 549, 549 টকা। অসমৰ এটা প্ৰডাকশ্যন, এইটো নতুন প্ৰডাকশ্যন হয়, খুব বেছি ভাল চলি আছে এতিয়া বৰ্তমান। চাদৰ মেখেলা ব্লাউজ প্ৰতিশ্ৰুতি সকলোবোৰ আছে। এইটো লোকেল প্ৰডাকশ্যন হয় আৰু এইটো অসমৰ প্ৰডাকশ্যন হয়, এচি কটন। ইয়াৰো কালাৰ কেইবাটাও আছে, আপোনাক যেনেকুৱা ধৰণৰ কালাৰ লাগে, যেনেকুৱা ষ্টাইল লাগে, যেনেকুৱা আপুনি কাপোৰ বিচাৰে তেনেকুৱাই পাব। এইটো খুব বেছি ভাল, খুব চলি আছে বৰ্তমান। এইটো খুব চলি আছে, খুব ভাল পাব পিন্ধি, আৰু আপুনি মানে পিন্ধি খুব ভাল পাব। ঠাণ্ডা গৰম সকলো সময়তে ইউজ কৰিব পাৰি। মনত ৰাখিব 549, 549 টকা। আৰু যদি প্ৰয়োজন আছে তেতিয়াহ'লে অৰ্ডাৰ কৰক অসমৰ যিকোনো প্ৰান্তৰ পৰা। আৰু যদি কোনোবা আহিবও খোজে তেতিয়াহ'লে আহিবলৈ ডিছক্ৰিপশ্যনত মই মোৰ ঠিকনা দিম, মই মোৰ সম্পূৰ্ণ এড্ৰেছ দিম, তেতিয়াহ'লে আহি যাব, যোগাযোগ কৰিব, বিন্দাছ কথা পাতি জাকাজকৈ পঠিয়াই দিম আপোনাক। আৰু একবাৰ পিন্ধি নেক্সট বাৰ খুলিবলৈ মন নাযাব। এনেকুৱা এযোৰ কাপোৰ খুব বেছি ভাল পাব পিন্ধি, 100% গেৰাণ্টি। তো আৰু বেলেগ কিবা এটা দেখুৱাওঁ, দেখুৱাই আছোঁ। এইবোৰ পলিথিনত মানে ভৰোৱা আছে, এইবিলাক খুলি আমি নাৰাখোঁ, বেয়া হৈ যায়, লেতেৰা লাগে। এইটো এটা লোকেল প্ৰডাকশ্যন হয়, এইটোৰ দাম বৰ বেছি নহয়, চব 1000ৰ তলতে। এইবিলাক 1000ৰ ওপৰৰ মালো আছে, মই দেখাম আপোনালোকক। এইটো মাত্ৰ 659 টকা। খালি এইটো সদায় মনত ৰাখিব যে ইয়াৰ কালাৰ বেলেগ ডিজাইন বেলেগ আছে। এইটো মনত ৰাখিব যে ভিডিঅ' চাই স্ক্ৰীনশ্বট লৈ অহা মানুহকহে আমি এইটো ৰেটত দিব পাৰিম, কিয়নো এইটো আমাৰ এডভাৰটাইজিং হয়, আমাৰ এইটো অফাৰ হয়। চ' এইটো ভিডিঅ' যোনে চাইছে স্ক্ৰীনশ্বট এটা ল'বলৈ একদম নাপাহৰিব, তেতিয়া আমি গম পাম যে আমাৰ ভিডিঅ' চাই আহিছে, আমাৰ অফাৰ লৈ আহিছে, সেইটো কাৰণেহে আমি দিব পাৰিম। ইয়াত বাৰ্গেনিং কৰা নহ'ব, যাতে ইয়াত দাম কমোৱা বঢ়োৱা নহ'ব, সেইটো সদায় মনত ৰাখিব। এইটো ফিক্স ৰেট হয় 659, মনত ৰাখিব 659, মানে 659 টকা। 659 টকা ইয়াৰ ৰেট হয়। ইয়াত আপোনাৰ বোৱা হ'ব এইটো কাপোৰটো, আৰু কালাৰ বেলেগ হ'ব। ভাল কালাৰ এটা দেখাওঁ মই আপোনাক, ভাল
ভাল লগা চবৰে ভাল লগা কালাৰটো উলিয়াই আনিছোঁ চ' মাইকী মানুহবিলাকে বেছিকৈ পচন্দ কৰে আৰু ভিডিঅ'টো বিশেষ মাইকী মানুহবিলাকৰ কাৰণে বনাইছিলোঁ মই তো এইটো কালাৰ চাওক খুব বেছি ধুনীয়া লাগিব খুব বেছি আপোনাক চাজিব তো বগা কোলা ৰঙা নীলা যি মানুহ হ'লেও এই কালাৰটো বহুত বেছি ভাল লাগিব নহয় জানো তো এইযোৰ হৈ গ'ল 659 টকা মাত্ৰ 659 টকা কলিতা ষ্ট'ৰ MS কলিতা ষ্ট'ৰ ধেমাজি আপোনালোকক দিব অসমৰ যিকোনো প্ৰান্তত খালি আপোনাৰ এড্ৰেছটো দিবলৈ একদম নাপাহৰিব যদি পচন্দ হৈছে আকৌ এইটো স্ক্ৰীনশ্বট লৈ থওক কালাৰ ডিজাইন চব খুব বেছি ধুনীয়া হ'ব নহয় জানো তো এইটো সামৰি দিলোঁ আমনি লাগিছে নেকি বৰিং নহ'ব খালি আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনাৰ খুব বেছি ভাল লাগিছে তেতিয়াহ'লে আপোনাৰ কোনো ফ্ৰেণ্ড চেনক অকণমান শ্বেয়াৰ কৰি দিব যাতে ময়ো উঠি যাওঁ আৰু আপোনাৰ ফ্ৰেণ্ডেও ভাল কাপোৰ এযোৰ কম দামত হয় নাই ফূৰ্তি অকণমান কৰক এনজয় কৰক বিন্দাছকৈ তো আৰু দেখাম মই এতিয়া ঊলৰ যোৰা এইটো ঊলৰ ক'লা কালাৰ প্ৰায় মাইকী মানুহৰ ভাল লাগে প্ৰায় মাইকী মানুহে এই কালাৰটো খুব পচন্দ কৰে ক'লা বা পিংক কালাৰ ল' হওক হাই হওক ল' বা হাই খুব ভাল পায় এইযোৰ মাত্ৰ 889 টকা মাত্ৰ 889 টকা ঊলৰ পদ্মিনী ঊলৰ যোৰা আৰু একবাৰ পিন্ধিলে নেক্সট বাৰটো খুলিবলৈ কোনো কাৰণত মনেই নাযাব আৰু খুব ধুনীয়া লাগিব যোনে এই কাপোৰযোৰ ল'ম বুলি ভাবিছে খুব বেছি ধুনীয়া লাগিব মই মানে ক'ব পৰা নাই যে কিমান ধুনীয়া লাগিব দেখিবলৈ তো একো লাজ কৰিব নালাগে স্ক্ৰীনশ্বটটো লৈ লওক পঠিয়াই দিব বা কমেণ্টত হ'লেও আপুনি জনাই দিব আৰু আপুনি যদি মোক পোনপটীয়াভাৱে যোগাযোগ কৰোঁ আপুনি ফটো চাব খোজে মই সম্পূৰ্ণ মোৰ এইটো ৰিস্ক আছে মোৰ দায়িত্ব আছে মই দেখুৱাম আপোনালোকক তো টেনশ্যন কি হয় নহয় জানো ভিডিঅ' বেছি দীঘল হৈছে ন দীঘল হ'লে আপলোড কৰিবলৈ দিগদাৰ হৈ যায় নেট পেক আমাৰ বেছি নাথাকে ফিনিছ হৈছে তথাপিতো আপোনালোকৰ কাৰণে অকণমান কষ্ট কৰি দিছোঁ তো একো নাই চলি যাব আৰু এটা আছে এইটো আছিলে এইটো পদ্মিনী ঊলৰ হয় এইটো অলপ ভাল হ'ব ইয়াৰ ৰেঞ্জটো বেছি হয় ইয়াতে এইটো কটা নাই ইয়াতে চাদৰ মেখেলা ব্লাউজ চব লগতে আছে খুব বেছি ধুনীয়া যোৰা একবাৰ মই খুলি দেখাওঁ যোৰাটো খুব ভাল লাগে মোৰ খুব পচন্দৰ যোৰা একদম মিচিং ফুলৰ যোৰা খালি ঊলৰ হয় এই যোৰাটোৰ দাম বেছি নহয় এই যোৰাটোৰ দাম হৈ গ'ল আপোনাৰ 1149 টকা মাত্ৰ 1149 টকা এটা পদ্মিনী ঊলৰ যোৰা অসমৰ ক'তো নাপাব চাগে পালেও ক'ব নোৱাৰোঁ তথাপিতো ধেমাজিত পাব আহিব একবাৰ ট্ৰাই কৰি চাব জিলিকি থাকিব য'তে ৰয় ত'তে জিলিকিব আৰু য'তে থাকে ত'তে সুধিব আপোনাক ক'ৰ পৰা লৈছিলে এই যোৰাটো এই প্ৰশ্নটো সন্মুখামুখি আপুনি হ'বই মই 100% গেৰাণ্টি দি আপোনাক কৈ দিছোঁ তো পইচাবোৰ ঠিক খৰচ কৰিছে জীৱনত বহুত বেছি ইনকামো কৰিছে তেতিয়াহ'লে এযোৰ মাত্ৰ 1149 টকা এটাহে খৰচ কৰি চাওকচোন বহুত খৰচ কৰিছে বহুত অযথাকৈ গৈছে বহুত বেয়া কাপোৰ লৈছে এবাৰ মোৰ পৰা ট্ৰাই কৰি চাওক মাত্ৰ এবাৰ স্ক্ৰীনশ্বট এটা লৈ লওক আৰু মোক হোৱাটছআপ বা ইনবক্সত আপুনি জনাই দিব একবাৰ পিন্ধি নেক্সট বাৰ খুলিবলৈ মন নাযাব কথা দিলোঁ 100% তো বেলেগ এটা চাই লওঁ ৰ'ব এই যোৰাটো খালি মই নুখোলোঁ এই যোৰাটো খুলিবলৈ অসুবিধা হয় কিয়নো এই যোৰাটো ফিক্স থাকে কাষ্টমাৰে ল'বলৈ অসুবিধা পায় যদি ইয়াক খুলি দিয়া হয় এই যোৰাটো দামী হয় এইটো কণ্টেষ্টৰ ঊলৰ হয় ইয়াতে পদ্মিনী আৰু কেঁচা সূতা আছে যোৰাটো পাতলা হ'ব ঊলৰে হয় কিন্তু পাতলা হ'ব ল'বলৈ খুব বেছি ভাল লাগে কণ্টেষ্ট দুটা কালাৰ এখন মেখেলা আৰু এখন চাদৰ আৰু এই যোৰাটোৰ দাম হৈ গ'ল মাত্ৰ 1149 টকা মনত ৰাখিব স্ক্ৰীনশ্বটটো লৈ ৰাখিব আৰু যদি আপোনাক এনেকুৱা এটা যোৰা প্ৰয়োজন আছে তেতিয়াহ'লে খবৰ কৰিব নিশ্চয় আপুনি পাই যাব আপোনাৰ সপোনটো আপুনি এনেকুৱা এযোৰ কাপোৰ পিন্ধি থাকিম বুলি ভবা মানুহজনে লাষ্টকৈ পিন্ধিবলৈ পাব তো এযোৰ থলোঁ কাপোৰ বহুত খুলি দিলোঁ মই জাপিব লাগিব জাপাটো বৰ এলাহ পাওঁ তথাপিও মানে আপোনালোকৰ কাৰণে অকণমান কষ্ট কৰি দিছোঁ ভিডিঅ'টো চাই মাত্ৰ এনজয় কৰক জাকা আছে এযোৰ কণ্টেষ্ট নহয় এইযোৰ সেইযোৰৰ লগৰে হয় কিন্তু ইয়াৰ ৰেটটো অকণমান কম আছিলে মই আপোনাক চাই পেলাই কৈ আছোঁ ৰ'ব এইটো খুলিব লাগিব এইটো ৰেটটো মই পাহৰি গৈছোঁ আচ্ছা এইযোৰ মাত্ৰ 839 টকা মনত ৰাখিব মাত্ৰ 839 টকাত এযোৰ ফাটা ফাটি পদ্মিনী ঊলৰ যোৰা আৰু খুব বেছি ধুনীয়া লাগিব আপোনালোকে চাওক নাই একদম বঢ়িয়া লাগিব মই ক'লা মলা বঙালীটোৰ নিচিনা মানুহটোকে ধুনীয়া লাগিছে আপোনাক আকৌ কেলে দিয়া ইমান বগা মগা ধুনীয়া মানুহজনী হয় নাই তো ছোৱালীজনী আছে যদি লৈ লওক বাইদেউকো কৈছোঁ ভণ্টিকো কৈছোঁ আৰু জেঠাই খুৰী পেহী চবকে কৈছোঁ মানে যাৰ যি আছে আৰু লৈ লওক একবাৰ লৈ চাই লওক কলিতা ষ্ট'ৰত এবাৰ চান্স দি চাই লওক মজা
একদম গোটেইখন যে অসমখন কেনেকৈ হিলিহে যাব আপোনাক দেখাৰ লগে লগে। আৰু প্ৰতিজন মানুহে সুধিব, মতা হওক মাইকী হওক, পুৰুষ মহিলা ছোৱালী গাভৰু, যে বাইদেউ কাপোৰযোৰ ক'ৰ পৰা লৈছিলা, যে ভণ্টি কাপোৰযোৰ ক'ৰ পৰা লৈছিলা। বহুত বেছি বঢ়িয়া লাগিব। তো আৰু এযোৰ আছে দেখাই লওঁ। এইযোৰ চাওক, এইযোৰ পদ্মিনী ঊলৰে হয়। এইযোৰো কিন্তু ৰেটটো বেলেগ হয়, সম্পূৰ্ণ ৰেটটো বেলেগ আৰু এইটো কোৱালিটিটো ভাল হয়। মানে মানুহে কি হয়, কাপোৰযোৰ একেই থাকে, দামটো বেলেগ হয়। এই বস্তুটো প্ৰায় মানুহে বুজি নাপায়। কিন্তু মই ক'লোৱে দেখোন, এ চি কটনৰ 7টা মডেল আছে। চ' দামী কম দামী বহুত কথা থাকে। যিমানে দামী ল'ব সিমানে আপুনি কাপোৰটো ভাল পাব। ঠিক আছে, এই কাপোৰযোৰ হৈ গ'ল আপোনাৰ 1149 টকা। এইযোৰ এটা ঊলৰ যোৰা, খুব ধুনীয়া লাগিব। মই কৈছোঁ দেখোন, বঙালী পোৱালিটোকে ইমান ধুনীয়া লাগিছে, আপোনালোকক মোক কেলৈ বেয়া লাগিব। তেতিয়াহ'লে লেটটো কিহৰ, সোনকালে যোগাযোগ কৰক। মই দি দিছোঁ ডিছক্ৰিপশ্যনত, আপোনালোকৰ ডিছক্ৰিপশ্যনত দিয়া আছে মোৰ গোটেই এড্ৰেছটো, তাতে চাই মেলি আপোনালোকে যোগাযোগ কৰিব। তাৰপৰা 1 ছেকেণ্ড আৰু এটা বস্তু আছে আপোনালোকক দেখাই লওঁ। চাদৰো মই কেইটামান দেখালোঁ, আৰু এখন মেখেলা আছে ঊলৰ, সেইখন আজি নেদেখাওঁ দিয়ক, তেতিয়াহে আপোনালোকৰ মনটো ফুৰু লাগি থাকিব, চাবলৈ মন যাব। তো সেইটো কাৰণে নেদেখাওঁ। তেতিয়াহ'লে যেতিয়া লগ পাম তেতিয়ালৈকে বাই বাই, টাটা। আকৌ লগ পাম, ভাত পানী খাব, বিন্দাছকৈ এনজয় কৰিব, বৌ চৌৰ লগত কাজিয়া নকৰিব। আৰু বাইদেউ বৌ আপোনালোকো কৈছোঁ, দাদাৰ লগত কাজিয়া নকৰিব, বিন্দাছকৈ সংসাৰখন চলাই নিয়ক। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। আৰু কমেণ্ট এটা জনাই দিব। আৰু যদি ইয়াতকৈ বেলেগ মডেল চাব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব, নাইবা কমেণ্টত ক'ব যে বেলেগ ভিডিঅ' এটা বনাই দিয়ক এনেকুৱা কাপোৰৰ, তেতিয়াহ'লে বিন্দাছকৈ বনাই দিম আৰু জাকাছকৈ আপুনি চাব পাৰিব। আৰু সকলোতকৈ বেলেগতকৈ বেলেগ মানে বহুত বেছি বেলেগ কাপোৰ পাই যাব MS কলিতা ষ্ট'ৰ ধেমাজি। মনত ৰাখিব। তেতিয়াহ'লে বাই বাই, টাটা। ভাতটো খাই শুব।